মই খাটাং আপোনালোক আছোঁ মোৰ ইউটিউব চেনেলত দিয়ক খাটাং ব্লগ। আজি আমি পুৰা চাইকেল লৈ পেট কমোৱা উঠি এফালে আছে আমাৰ পেটলা। আজি মটৰ ব্লগ নহয়, আজি চাইকেল ব্লগ। ৰুবুল ছাৰ কি আছিলে আমাৰ পৰা চাইকেল ৰাইড ৰাইচ ৰেডি ঘূৰা পুৰা আজি চাইকেল ব্লগ আজি ঘটিছে যে এয়া ৰাইজ গৈ আছে, আমিও গৈ আছোঁ এনেকৈ বিন্দাছ। আজি চাইকেলৰ পৰা ষ্টাৰ্ট। কোনোবা হাঁহে কোনোবাই কি কয় কৈ থওক, আমাক কোনো আপত্তি নাই। ৰাস্তা আছে জানোৱে বনামেই, ভিডিঅ' বনাই গৈ আছোঁ। ছাপোৰ্ট কম পাইছোঁ তথাপিতো কোনো কথা নাই, চলিব। কিন্তু এইফালে আকৌ কি আকৌ দেই মুখত এমুকা ৰাইজৰ এমুকা দিছে নাই, এনাৰ্জি ড্ৰিংক ভৰাই লৈছে। এনাৰ্জি ড্ৰিংক ভৰাই লৈছে ক'ত? আমাৰ বসন্তী পূৰা ৰেডি কৰা হৈছে ইয়াত। এইখন এখন বসন্তী আছে, এইখনকো ৰেডি কৰিব লাগিব। দুইখন বসন্তী ৰেডি, এইখন এখন বসন্তী, এইখন এখন বসন্তী ৰেডি। এটাতো পূৰা অকল হেৰিহে কৰি থাকে, এইটো কি বুলি কয়, সি অকল উঠিবহে লাগে। এইডালকৈ বহাইছে, তাৰ পিছত একো নাই। আমিও গৈ আছোঁ পূৰা টিপটপকৈ আৰু চাই থাকক ভিডিঅ'টো। অলপ দেখুৱাম, বিশেষ একো নাই, কিনো বনাম বুলি এনেই অকণ ওলাই আহিছোঁ চাইকেল লৈ, তাকে দেখুৱাম। এই এনাৰ্জি ড্ৰিংক খাই লৈছ নাই? কি ধুনীয়া গাঁৱলীয়া পৰিৱেশ, এয়া সোণালী ধান। এইফালে আমাৰ পেটুৱা দুটা গৈ আছে, পেট কমাইছে চাইকেল চলাইছিলে। এইফালে কি ধুনীয়া ধান। এইটো আমাৰ গাঁৱলীয়া ৰাস্তা, আমি ইয়াত আৰু মই ইয়াত। আজি চাইকেলত, কিন্তু এদিন নহয় এদিন আৰু আনত ডাইৰেক্ট আপোনাক খালি ছাপোৰ্ট কৰিলেই হ'ল আৰু বিন্দাছ। আজি এইখন দেখিছোঁতো, আজি চাইকেলত গৈ আছোঁ। চাইকেলত এনেকৈ সন্ধিয়া ওলাইছোঁ, মানে সৰুতে যে এনেকৈ গোটেইখিনি ওলাই আনিছিলোঁ, বেলেগ মনত আছে নাই? লগৰকেইটা আজি চাই তেল মনত আছে বাৰু। সৰুতে এনেকৈ চাইকেল লৈ বিন্দাছ ওলাই আহোঁ নাই, সেইটো কথা মনত কৰি পেলাই আজি বোলো ব'লা চাইকেলখন লৈ পেলাই এনেই অকণ ওলাই যাওঁ। আমাৰ এই গেধেলাক লৈ আহিলোঁ, এইখন আমাৰ বৃহস্পতি বজাৰ এতিয়া ভাঙি চিঙি গ'ল, খতম, একোৱেই নাই আৰু। এইডাল আপত উঠাব, নোৱাৰিবি এইডাল উঠাব। এতিয়া গৈ আছোঁ, পুৰণা দিনবিলাক মনত পেলাই গৈ আছোঁ। আজি চাইকেল আছে, কাইলৈ ভগৱানে কৰিলে R1 হৈ যাব পাৰে। লাইচেঞ্চ হ'লে ভাল খবৰ এটা আছে। ভাল খবৰ এটা আছে আপোনালোকলৈ, যে DL হৈ গ'ল ভগৰ লাইচেঞ্চৰ। এতিয়া আৰু বাইকখন আহিলে হৈ যাব আৰু বুজিছে নাই? এইটো গেম খেলা, তোমাক কেনেকুৱা ৰখিছে। এইখন আমাৰ বিখ্যাত খুলেঙি দলং, সেইখন চাওক কি মজা ভিউ। চাওকচোন মাজত গৈ দেখা যায়, এইফালে সোণ ধাননি, এইফালে দলং। এইখন বিখ্যাত, এইখন আমাৰ দলংখন মানে। চাওক এইটো এটা ৰাইডাৰ। কি যে চুইচাইড কৰিবি নেকি? তই নাযাবি এতিয়া, বহুত দিন আছে তোৰ। চেহেৰা দেখুওৱা কয় বা ৰাইজক। এইখন নদীত আমাৰ বহুত স্মৃতি আছে আগত। যদি মোৰ লগৰকেইটা চাই আছে ভিডিঅ' তেতিয়াহ'লে গম পাওঁ। এইখন যেতিয়া নদী যেতিয়া পূৰা পানী বাঢ়ে ন, মণি আছে ইয়াৰ পৰা জঁপিয়াও ন, যেতিয়া ঢল আহে পূৰা পানী বেছি আহে ইয়াত। ব্লগত মণি নাম কৈছে, এইটো মণি চাখনি ডাইৰেক্ট কৈছোৱে তাৰ কথা, সি ডাইৰেক্ট ইয়াত ওলাই গৈছে। এই কেমেৰাটো শেষ হৈছে ৰ'বা, তাৰ ফালে দিয়া চাইকেলখন দিব। এইটো মণি ওলাব নালাগে, ঠিক নাই। এইটো সি ইয়াৰ পৰা জঁপিয়াই, যেতিয়া পানী পূৰা ঢল আহি থাকে ইয়াৰ পৰা জঁপিয়াই তললৈ, কেনেকুৱা চাচোন, ইয়াৰ পৰা জঁপিয়াই ইয়ালৈ যেতিয়া পূৰা ঢল আহি থাকে ইয়াত। আমি মনত আছে নাই নাজানো, যেতিয়া বৰষুণত তিতি ইয়াত আমি চব আহোঁ পূৰা পানী ধুনীয়া বেছি হ'লে চাবলৈ। ৰ'দ তামাম হৈ আছে পূৰা, চাওক না কি মজা আমাৰ ইয়াত এৰিয়া, চাওক না। আৰু কথা এটা ক'বলৈ আছে, প্ৰথম ছাপোৰ্টটো ধুনীয়া দেখুৱাইছিলে, গম পাইছোঁ মোৰ ভিডিঅ'ত চাবলগীয়া একো নাই, কিন্তু তথাপিতো অকণমান যদি ছাপোৰ্ট কৰে তেতিয়াহ'লে ভাল লাগিব। আৰু ধুনীয়া ছাপোৰ্ট কৰিছিলে প্ৰথমে, এতিয়া নকৰা হ'ল বাৰু, ভিউজো নহা হ'ল, সেইটো গম পাইছোঁ। ছাবস্ক্ৰাইবো নকৰা হ'ল। কি ভিডিঅ'বিলাক বেয়া পাইছে নেকি? যদি বেয়া পাইছিলে কমেণ্ট কৰি কওক, যদি ভাল লাগিছে তেতিয়াও কওক। মই আপোনাক কৈছোঁ যদি কিবা ভুল হয় কওক ন, তেতিয়াহে আমি ধুনীয়াকৈ কৰিব পাৰিম টিপটপকৈ। চন্তি এইখন পূৰা ইয়াত আগৰ যিটো মানে সৰুৰ পৰা স্মৃতি পূৰা আকৌ হেৰি কৰি আছোঁ, মনত পেলাই আছোঁ। এইটো পূৰা ধুনীয়া ভিডিঅ' কলত বিজি শনিৰ লগত।
এখন বসন্তী পুৰা পাম চাম দি পেলাই ৰেডি এজন হেৰি নদী ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है निगोड़ी चुलबुली करे जो झक जोरी क्यों ना सूरज की किरणें आने दे मेरे मीत अब चल जाने दे जो भी बीत ओ जग ताने पे ताने दे उनकी सुने ना देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मित এই যে সৰুতে হেৰি কৈছিলে তাৰ মজা লৈছে বোলে ইয়াৰ ফটোগ্ৰাফাৰ নাই কি একদম ৰে চালিয়া ফটোগ্ৰাফাৰ গাইছ অলপ মানে ছাবস্ক্ৰাইবাৰটো অলপ বাঢ়িলে ভাল লাগে আৰু তেতিয়া ঘৰটো ক'ব পাৰি যে বাইক এখন দিয়ক অলপ ফুৰিবলৈ যাওঁ যদি বোলে একোৱে ছাবস্ক্ৰাইব নাই মই কি বুলি ক'ম বাৰু ঘৰক বাইক এখন দিয়ক বুলি অকণমান চাই দিয়ক না তেতিয়াহে ভাল লাগিব পুৰা ৰ'দটো চকুতে পৰি আছে পুৰা চাই দিয়ক তেতিয়া একদম মজা মজা ভিডিঅ' পাব আপোনালোকে একদম টিপটপকৈ আৰু শ্বিলং চেৰাপুঞ্জী ভিডিঅ' আহি আছে পুৰা চেনেলটো ষ্টে টিউন থাকক ধুনীয়াকৈ পাব একদম পুৰা টিপটপকৈ আজিতো পুৰা প্ৰথম যে তামাম লাজ লাগিছিলে পুৰা এনে কেমেৰা আগত ক'বলৈ এটা দিছে নাই এইটো তামাম লাজ লাগিছিলে কিন্তু এতিয়া একো নলগা হ'ল লাজ চাজটো একোবিলাক যি হয় হৈ তাক কোনো ক'ব লগা নাই অঁ মই কৈছোঁ এইটো দিছে নাই ক'ত নামি আছে এইটো অলপ দ আছে বাৰু এইফালেও এনেকৈ টিপটপকৈ খালি এটাই কথা ছাপোৰ্ট কৰক অলপ ছাপোৰ্ট কৰক এই ইয়াত এবাৰ আহিবলৈ ধুনীয়া পূৰা জানুৱাৰী খাবলৈ পিকনিক খাবলৈ ইয়াত আহক মজা প্লেচ আমাৰ হোলিংখন একদম টিপটপ হৈ আছে পূৰা ইয়াত খানা চানা খাবলৈ একদম ধুনীয়া হ'ব আৰু যদি আহে আপোনালোকে পানী কিয় পানী নাই ইয়াত কি পানী লৈ আহিব খোৱা পানীখিনি লৈ আহিব পাৰিব ইফালে কি ধুনীয়া লাগিছে পাহাৰ অৰুণাচলৰ এইখিনি ধুনীয়াকৈ পাহাৰ ইয়াতে আপোনালোকে খানা খাব পাৰিব টিপটপকৈ কাৰোবাৰ প্ৰিয়সী চিয়সী লৈ আহিলেও ইয়াত ধুনীয়াকৈ খানাটো খাই যাব পাৰিব আৰু নে কি এইবিলাক চাওক এইবিলাক বালি পাৰত বহি এইফালে ইয়াতো বহি ধুনীয়াকৈ নদী পাৰ কি লাগে কওকচোন এইফালে নদী এইফালে পাহাৰ এইফালে ধুনীয়াকৈ গাঁৱলীয়া পৰিৱেশ ইয়াতকৈ কি লাগে খানা খাবলৈ ইয়ালৈ আহক বিন্দাছ জানুৱাৰী এইবিলাক এনজয় কৰক আজি ভিডিঅ'টোত বিশেষ একো নাই আপোনালোকক দেখুৱাবলৈ কিন্তু কৈ আছোঁ আৰু ভাল ভাল ভিডিঅ' পিছলৈ দিয়ে যাম মানে জানুৱাৰী 6, 7, 8ত হেৰি আছে এইটোকে শ্বিলংটো চেৰাপুঞ্জী ৰাইড নহয় বাৰু এনেকৈ যাম ফুৰিবলৈ বাছত আপোনালোকক দেখুৱাম তেতিয়াহ'লে ভিডিঅ'টো ভিডিঅ' নহয় চেনেলটোত আপোনালোক সকলো থাকিব টিপটপকৈ দেখুৱাই যাব পাৰিব আপোনালোকে আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যদি ভাল পায় দেখিবলৈ নে কি কয় গুটকা মাছটো আমাৰ এইফালে ভাস্কৰ গুটকা এই ভাস্কৰ গুটকা মাছটো ভিতৰে ইয়াৰ আমাক নতুনকৈ দিয়া হৈছে ভাস্কৰ গুটকা মাছটো অকল গুটকা মাছটো আমাৰ দেশী গুটকা মাছটো ইয়াক নাম এটা দিয়ক কিবা এটা ৰাইজ গুটকা পূৰা দিছেতো এইফালে গৈছা বহি আছে এইফালে আমাৰ বসন্তী ৰেডি আকৌ একদম এনেকৈ ঘৰ যাবলৈ দেখিছে নাই এডাল কেনেকৈ এডাল কৰা আছে মজা 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 সন্ধিয়া সময়ত টিপটপ ঠাণ্ডা ঠাণ্ডা লাগিছে আৰু আমাৰ BMW গৈ আছে এই গৈ আছোঁ পূৰা ধোঁৱা আহিছে যে কিয় এতিয়া পথাৰৰ মাজত গৰু আনোগৈ আমি গাঁৱলীয়া মানুহৰ গৰু চোৱা অনাৰ দায়িত্বই আৰু তাৰপৰা হৈছে পথাৰৰ মাজে মাজে এইবিলাক গৈ আছোঁ এইবিলাক গৰু আনিব পথাৰৰ মাজত এইকেইটা গৰু আমাৰ এইকেইটা তাৰপৰা আনোগৈ আৰু পথাৰলৈ আহি আছোঁ গৰু আনিবলৈ গৰুকেইটা লৈ যাওঁ তাৰপিছত গৈ আছোঁ নে কি কয় আমাৰ গৰু হ'ল এজনী এইটো এটা এই দুজনী গৰু এই দুজনীকে নিব লাগিব আৰু গৰু লৈ যাওঁ আৰু ইয়াতে এইবিলাক কামেই আৰু গাঁৱৰ ল'ৰা এইবিলাক কৰিবই লাগিব এইটো কেনে চেলি কৰিছে গৰু এনেকৈ নি আছোঁ ঘৰলৈ নি আছোঁ আৰু গাইছ আপোনালোকে যদি মৰম কৰে ন আজি এনেকৈ আছোঁ কাইলৈ একদম ধুনীয়াকৈ বাইক চাইকত দেখা হ'ব এতিয়া গৰু খেদি আছোঁ আজি এনেকৈ দেখিছে খোজকাঢ়ি চাইকেলত থকা কাইলৈ কিন্তু আপোনালোকে মৰম কৰিলে বাইকতো দেখিব পাৰে সেয়াই কৈছোঁ আৰু তেতিয়াহ'লে লাইকছ অকণমান মৰম কৰক আপোনালোকৰ ছাপোৰ্টেই মেইন নে কি কয় যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ
আৰু ছাবস্ক্ৰাইব কৰি দিয়ক কোনোবা যদি নতুন আহিছে ভিডিঅ'টো তেতিয়াহ'লে বাই বাই আকৌ এটা নতুন ভিডিঅ' লগ পাম বুলি আশা কৰি এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ বাই বাই